প্ৰকাশ কৰিব লাগিব এনআৰচিৰ দ্বিতীয় খচৰা 30 জুনত প্ৰকাশ পাব লাগিব এনআৰচিৰ চূড়ান্ত তালিকা উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰতীক হাজিলাই থাকিব এনআৰচিৰ ৰাজ্যিক সমন্বয়ক ৰূপে নগৰ কাছৰ কাগজ কলৰ পৰিচালনা আৰু ব্যৱস্থাপনা অৰ্পণ কৰা হ'ব ব্যক্তিগত প্ৰতিষ্ঠানক দুইটা কাগজ কলৰ দায়িত্ব ল'বলৈ আগ্ৰহ প্ৰকাশ কেইবাটাও প্ৰতিষ্ঠানৰ নতুন দিল্লীত গুৰুত্বপূৰ্ণ ঘোষণা কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰী আনন্দ কৃষ্ণ সৰ্ববৃহৎ শিক্ষকৰ বদলীকৰণ একেদিনাই স্কুল সলনি হ'ব 10,000 শিক্ষকৰ সদনত ঘোষণা শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চলিত বৰ্ষতে অনুষ্ঠিত হ'ব হাইস্কুলৰ টেট একেদিনা আদালতত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু ৰকিবুল হুছেইন সাৰদা কেলেংকাৰী লুই বাৰ্জাৰ কেলেংকাৰী অভিযোগৰ গোচৰত চিজিএম আদালতত তৰুণ গগৈ অনিল ৰাজাই অভিযোগৰ সত্যতা প্ৰমাণ কৰিলে ৰাজনীতি এৰিব ৰকিবুল হুছেইনে ৰামসাগৰ উচ্ছেদে উদঙালে চৰকাৰৰ চৰম দায়িত্বহীনতা চৰকাৰে স্বীকৃতি দিয়া ৰাজহ গাঁৱত উচ্ছেদ অভিযান চলাইছিল প্ৰশাসন আৰু বন বিভাগে চৰকাৰী ভুলৰ বাবে সৰ্বোচ্চ হেৰুৱালে দুৰ্ভগীয়া জনসিমলুবাসীয়ে ক্ষতিপূৰণ দিবলৈ দাবী প্ৰিয়ংকা চোপ্ৰাৰ স্বল্পমোষণা আলোকচিত্ৰ সমৰ্থনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সস্তীয়া প্ৰচাৰৰ বাবে বিৰোধীয়ে উত্থাপন কৰিছে প্ৰিয়ংকা চোপ্ৰাৰ আলোকচিত্ৰ প্ৰসংগ প্ৰিয়ংকা চোপ্ৰাই অসমলৈ আকৰ্ষণ কৰিছে দেশী বিদেশী পৰ্যটকক 30 জুনত প্ৰকাশ পাব এনআৰচিৰ চূড়ান্ত তালিকা 31 মেত দ্বিতীয়খন খচৰা প্ৰকাশ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ এনআৰচিত নাম অন্তৰ্ভুক্তিৰ চেষ্টা কৰা 3জন বিদেশী গ্ৰেপ্তাৰ বুধবাৰৰ পৰা আৰম্ভ হ'ব অসমৰ সৰ্ববৃহৎ শিক্ষক বদলি প্ৰক্ৰিয়া ৰাজ্যৰ 10,000 শিক্ষকক বদলিৰ ঘোষণা শিক্ষামন্ত্ৰী প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ সমস্যা সমাধানৰ বাবে 942 কোটি টকাৰ আঁচনিৰ ঘোষণা মিথ্যাচাৰত পৰিণত হৈছে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিশ্ৰুতি নতুন দিল্লীত নগাঁও আৰু কাছাৰ কাগজ কলৰ ব্যক্তিগতকৰণত আনুষ্ঠানিক মোহৰ জাগিৰোডত কৰ্মচাৰীৰ প্ৰতিবাদ অব্যাহত উৎকোচ কেলেংকাৰীক লৈ জলসিঞ্চন মন্ত্ৰীক জেৰা বাতৰিত উত্তাল দিছপুৰ দুৰ্নীতি নিবাৰক বিষয়ে ভাষ্য গ্ৰহণ কৰা বুলি আত্মপক্ষ সমৰ্থনৰ চেষ্টা মন্ত্ৰী ৰঞ্জিত দত্তৰ দুৰ্নীতিত অভিযুক্ত মন্ত্ৰী দত্তক পদত্যাগৰ দাবী গগৈৰ ৰকিবুল হুছেইনৰ বিশাল সা সম্পত্তিক লৈ অনিল ৰাজাৰ দ্বিতীয়খন পত্ৰ বোমা সুন্দৰী এছিএছ বিষয়াৰ সৈতে প্ৰাক্তন বন মন্ত্ৰীজনৰ ঘনিষ্ঠ সম্পৰ্কৰ বিতৰ্কিত অধ্যায় ফাদিল আৰু কাজিৰঙাত মুখ্যমন্ত্ৰীৰ সন্মুখত বন বিভাগৰ নাটক উভতাই নিলে দুদিন পূৰ্বে বনৰক্ষীৰ হাতত তুলি দিয়া অত্যাধুনিক মাৰণাস্ত্ৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালকৰ ভাষ্যত ফাদিল প্ৰকৃত তথ্য এনআৰচিৰ কাম বিলম্ব কৰাৰ বাবে চৰকাৰৰ প্ৰচেষ্টা ব্যৰ্থ 30 জুনত প্ৰকাশ পাব লাগিব চূড়ান্ত এনআৰচি 31 মেৰ ভিতৰত দ্বিতীয় খচৰা প্ৰকাশৰ নিৰ্দেশ ব্যৰ্থ হল কাগজ কল কৰ্মচাৰী আন্দোলন কাগজ কল ব্যক্তিগত খণ্ড গতাবলৈ বদ্ধ পৰিকৰ কেন্দ্ৰ চৰকাৰ কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰী উদঙালে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ মিথ্যাচাৰ ব্যক্তিগতকৰণৰ পিছতহে দৰমহা পাব কৰ্মচাৰী প্ৰিয়ংকাই অসমলৈ আনিব নোৱাৰিলে পৰ্যটক ৰাজ্যত পৰ্যটন খণ্ডত সুৰাসুৰে কমিছে পৰ্যটক আৰু ৰাজহৰ পৰিমাণ কাইলৈ 10,000 শিক্ষকৰ বদলিৰ কথা ঘোষণা শিক্ষা আৰু পৰ্যটন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিৰাপত্তাৰ প্ৰসংগৰে নৰেন্দ্ৰ মোদীক তুলাধুনা কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীৰ মেঘালয়ৰ পৰম্পৰাগত ৰীতি নীতিক সুৰক্ষা দিব কংগ্ৰেছে গাৰু পাহাৰৰ নিৰ্বাচনী সভাত বিজেপিক তীব্ৰ সমালোচনা ৰাহুলৰ অনিল ৰাজাৰ বিৰুদ্ধে তৰা গোচৰৰ সাক্ষ্য দিবলৈ আদালতত ৰকিবুল হুছেইন পলাই নুফুৰি উদ্দেশ্য প্ৰৱৰ্তিতভাৱে অনা অভিযোগ প্ৰমাণ কৰিবলৈ অনিল ৰাজাক প্ৰত্যাহ্বান ৰকিবুল হুছেইনৰ অভিযোগ প্ৰমাণ কৰিব পাৰিলে ৰাজহুৱা জীৱন ত্যাগ কৰাৰ ঘোষণা বাৰিষাত ভয়ংকৰ বানত ডুব যাব গুৱাহাটীবাসী কৃত্ৰিম বান ৰোধৰ বাবে পৰ্যন্ত লোৱা নাই কোনো ব্যৱস্থা মিত্ৰজোঁটৰ বিধায়কৰ প্ৰশ্নত দায় হৰা উত্তৰ গুৱাহাটীৰ উন্নয়ন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰাক্তন বন মন্ত্ৰীৰ সম্পত্তিৰ পাহাৰক লৈ অনিল ৰাজাৰ পুনৰ বিস্ফোৰণ দিল্লীত চলিছে ৰকিবুল হুছেইনৰ ভাগ্য গণনা আই বহিৰ্ভূত সম্পত্তিক লৈ এনফৰ্চমেণ্ট ডিৰেক্টৰেটৰ তৎপৰতা সদনৰ নিয়ম নীতি নামানি হিমন্ত বিশ্বৰ বিধানসভাত মোবাইলৰ বুটাম টিপাত ব্যস্ত শিক্ষামন্ত্ৰী অগপৰ কাৰ্যালয়ত সভাপতিৰ আসনতো বহিল বিত্তমন্ত্ৰী পঞ্চায়ত নিৰ্বাচনৰ নামত পিছাব নোৱাৰিব এনআৰচি ৰাজ্য চৰকাৰক সৰ্বোচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ 30 জুনৰ ভিতৰতে সম্পন্ন কৰিব লাগিব নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা উন্মোচিত হল কাজিৰঙা সুৰক্ষাৰ নামত ৰাজ্য চৰকাৰৰ জিয়া ফাঁকি প্ৰশিক্ষণ নিদিয়াকৈ বন কৰ্মীক প্ৰদান কৰা হৈছিল মাৰাষ্ট্ৰ 48 ঘণ্টাৰ ভিতৰতে